আপোনাৰ জীৱনত যেতিয়া আটাইতকৈ বেয়া দিন চলি থাকে, যিয়ে সুখ দুখৰ সময়টোৰ আপোনাৰ লগত থাকে, সেই মানুহজনক আপুনি আপোনাৰ জীৱনৰ পৰা কেতিয়াও যাব নিদিব। জীৱনত যদি এই দুটা শব্দৰ সঠিক সময়ত ক'ব পাৰে, তেনেহ'লে আপুনি কেতিয়াও পস্তাবলগীয়া নহ'ব। আৰু সেই দুটা শব্দ হ'ল য়েছ আৰু ন'। যদি আপোনাৰ লক্ষ্যক দেখি মানুহে হহা নাই, তেনেহ'লে আপুনি এইটো মানি ল'ব যে আপোনাৰ লক্ষ্য বহুত সৰু। প্ৰশংসা কৰা মানুহবোৰে আপোনাক চিনি পাব পাৰে, কিন্তু আপোনাক লৈ চিন্তা কৰা মানুহবোৰ আপুনিয়ে চিনি পাব লাগিব। যদি আপুনি এবাৰতে ছাকচেছ হোৱা নাই, আপুনি ভবাৰ দৰে জীৱনত ছাকচেছ হ'ব পৰা নাই, তেনেহ'লে আপুনি আৰু মহান ব্যক্তিসকলৰ মাজত এটা বহুত ডাঙৰ মিল আছে, আৰু সেইটো হ'ল এবাৰতে ছাকচেছ হ'ব নোৱাৰাটো। এই পৃথিৱীত যিমানবোৰ সফল ব্যক্তি আছে, তেওঁলোকেও জীৱনত এবাৰতে ছাকচেছ হ'ব পৰা নাছিল। যেতিয়াৰ আপোনাৰ এইটো অনুভৱ হয় যে আপোনাৰ কৰ্ম কৰা অনুযায়ী আপুনি ফল পোৱা নাই, তেতিয়া আপুনি এইটো নিজকে মনত পেলাওক যে এতিয়াও আপোনাক ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা ভুল হৈ আছে। কাৰোবাক মাফ কৰি দিয়া বহুত সহজ হ'ব পাৰে, কিন্তু পুনৰ সেই ব্যক্তিজনক বিশ্বাস কৰা বহুত কঠিন। আপুনি যিকোনো বস্তু ভাঙি দিয়ক, কিন্তু কেতিয়াও কাৰোবাৰ ভৰসা, কাৰোবাৰ বিশ্বাস ভাঙি নিদিব। কাৰণ এবাৰ আপোনাৰ প্ৰতি বিশ্বাস হেৰাই যোৱাৰ পিছত কেতিয়াও আপোনাক বিশ্বাস কৰিব নোৱাৰিব। দুখী এই কাৰণে হোৱা নাই যে সময় আৰু ভাগ্যই লগ এৰিলে। আজি দুখী এই কাৰণে হৈছোঁ, যাক আটাইতকৈ বেছি বিশ্বাস কৰিছিলোঁ, সিয়ে আজি বিশ্বাসঘাতকতা কৰি মোক এৰি দিলে।